আমি আজি যাম তামুলপুৰ বজাৰলৈ, সোমবাৰ বজাৰত। আহকচোন। তামুলপুৰ বজাৰ প্ৰথমে আমি কিবা এটা খাই লওঁ। আহকচোন হোটেললৈকে যাওঁ। এয়া মই এতিয়া খাম পৰঠা। মোৰ কোৱা হয় এতিয়া দিলোঁ বিলটো। এতিয়া আমি যাম তামুলপুৰ বজাৰৰ ভিতৰলৈকে। ব'লক। আজি বজাৰখন একেবাৰে খালী। নৰ্মেলি ইয়াতে ভৰি দিবলৈ ঠাই নাথাকে। আজি মানে অকণমান গাড়ী বন্ধ বুলি শুনিছিলে, সেইবাবে ইয়াতে আজি মানুহ কম আহিছে। নহয় দাম বাড়ছে, দাম বাড়ছে 15 টাকা আছে। হ্যাঁ হ্যাঁ 15 টাকা 16 টাকা এনেকা আছে। আলু কিনিলোঁ আৰু বহুত বস্তু কিনিবলগীয়া আছে। বলক আগলৈ যাওঁ। কাষতে আৰ্মি কেম্প থকাৰ বাবে ইয়াতে প্ৰায় আৰ্মিসকলক দেখিবলৈ পোৱা যায় এই বজাৰখনত। বাৰ্গেনিং কৰি আছে আৰ্মিবিলাক চব্জি বজাৰ। মাছ এইটো কি হয়? গুড়া নালাগে।
মাছ নালাগে মোক নালাগে মই চাওঁ অলপ দক্ষতা বজাৰ আজি আধা নাইছোঁ আহকচোন চাওঁ দখনা বজাৰখন অলপ আজি ভালকৈ দেখুৱাব নোৱাৰিম আজি টাইম কম আছে কেতিয়াবা ভালকৈ দেখুৱাম আপোনালোকক আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটি দবাই দিব যাতে নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাই থাকে বাই বাই বজাৰ কৰা এতিয়া আৰু যাওঁ আমি